हेलो फ्रेंड्स কি খবৰ আপোনালোক সকলোকে পুনৰবাৰ কেজি ভিলেজ লাইফষ্টাইল চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ মেলামৰা অঞ্চলত থকা মেলুহা পাৰ্কলৈ। তো আহকচোন বন্ধুসকল, আমি মেলুহা পাৰ্কৰ পৰিৱেশটো উপভোগ কৰিবলৈ যাওঁ। তো বেছি দেৰি নকৰোঁ বন্ধুসকল, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। মেলুহা পাৰ্কখনো কেনেকুৱা সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো কেতিয়াবা যদি আপোনালোকে সময় সুবিধা পায় তেতিয়াহ'লে সেই পাৰ্কখনলৈ আহি নিশ্চয় এবাৰ যাবহি। আৰু যদি এই ভিডিঅ'টো আপোনালোকে কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। তো দেৰি নকৰি তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাত আহি আমি মেলুহা পালোহি। এয়া ধুনীয়াকৈ লিখি থোৱা আছে, দেখিছে নহয়, MELUHA মেলুহা। আমি ভিতৰলৈ সোমাই যাম। প্ৰথমতে আমি জোতা চেণ্ডেল খুলি ল'ব লাগিব। সোমোৱা গেটতে মুখা দি ফুলৰ টাব সজাই থোৱা আছে, চব কি ধুনীয়াকৈ। বলকচোন অলপ ভিতৰলৈ সোমাই গৈ থাকোঁ। মেইন গেটখনি লোহাৰ, সাৱধানে সোমাব লাগিব কিন্তু। দেখিছে এইফালে সজাই থৈছে ধুনীয়াকৈ। মাজৰ সজাই ধুনীয়া জিলা। এতিয়া দেখিছে আজিকালিতো চুৰি লগা গাড়ী কোনো নেদেখাই হ'ল। ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱা আছে। চাওকচোন কি ধুনীয়া দৃশ্য, কি ধুনীয়াকৈ সজাই থোৱা আছে। কুঁহিয়াৰ পেৰা মেচিন, এইফালে চাইকেল কৰি আছে ধুনীয়াকৈ শিলেৰে বিভিন্ন ধৰণে সজাই তোলা হৈছে। এইটো দেখিছে খন্দনা, ধুনীয়াকৈ দৰ্জাত পেইণ্টিং কৰি থোৱা আছে। ধুনীয়াকৈ মুখাবিলাক সজাই থোৱা আছে বিভিন্ন ব্যক্তিসকলৰ। অকণমান জলনাত বহি জ্বলিছোঁ। সেয়া চব কিটচেন ধুনীয়াকৈ সজাই থোৱা আছে। আমাৰ ঘৰত যেনেকৈ আমি কিটচেনত সজাই ৰাখোঁ তেনেধৰণে সজাই থোৱা আছে। দেখিছে মই ওপৰলৈ আহি আছোঁ, ওপৰৰ পৰা ভিউজটো চব আপোনালোকে কি ধুনীয়া লাগিছে। দেখিছে বন্ধুসকল, ইয়াতো মেলুহা লিখা আছে ওপৰত। সেয়া দেখিছে আপোনালোকে ধুনীয়াকৈ এটা চিৰিয়েল আছে। এয়া দেখিছে বন্ধুসকল, আমি মেলুহালৈ আহি এয়া নাট উঠিছোঁ।
পেডেল নাও। এই ভণ্টিজনী আছে, লগত দাদা আছে। সৰুকালটো মনত হৈছে ন দিলীপদা? আজি ভাল লাগিছে কিবা এটা বহুত। বন্ধুসকল, আজি ছোৱালীজনীৰ লগতহে কপাল ফুলিছে আমাৰ আৰু। নহ'লেতো আমাৰ এনেই ডাঙৰবোৰকনো ক'তনো অহা হয় আৰু। এতিয়া চাওক, আপোনালোকেও আহিব, আপোনালোকৰ ল'ৰা ছোৱালীবিলাককো আনি পেলাই দেখুৱাবহি। বৰ সুন্দৰ জেগা, সুন্দৰভাৱে চিলড্ৰেন পাৰ্কখন সজাই থোৱা আছে। লগতে নাও আছে, সৰু সৰু ল'ৰা ছোৱালীলৈ খেলিবৰ কাৰণে জোলনাৰ পৰা ধৰি লৈ বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালীৰ উপযোগী বস্তু আছে। তো বন্ধুসকল আপোনালোককো দেখুৱাম, চাবচোন।